নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজি দেওবাৰ, মই ল'ৰাটোক লৈ এখন পাৰ্কলৈ গৈছোঁ এতিয়া। আৰু যাওঁতে ৰাস্তাত এখন স্কুল পাই যায়, ইয়াৰ গভৰ্ণমেণ্ট স্কুল। তাকে মই বাহিৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। এইখন তাৰ স্কুটাৰ আৰু সি এইখন চলাই ভাল পায়। আবেলি সময়ত তাক মই প্ৰায় এনেকৈ লৈ আহোঁ বাহিৰলৈ। পাঁচ মিনিট খোজ কঢ়াৰ পাছত আমি পালোহি স্কুলখন। এইখন স্কুল মই বাহিৰৰ পৰা দেখাম। এই স্কুলখন হৈছে চৰকাৰী স্কুল, ইয়াত কয় পাব্লিক স্কুল। ইয়াত কেইবাটাও বিল্ডিং আছে। এই বিল্ডিংটোৰ বাহিৰত এনেকৈ ৱালত ৱেলকাম শব্দটো বেলেগ বেলেগ ভাষাত লিখা আছে। যেনেকৈ এইটো ধৰক, ইয়াত হিন্দীটো লিখা আছে আৰু বেলেগ বেলেগ পৃথিৱীৰ ভাষাত এইখিনি লিখা আছে ইয়াত। তেনেকৈ ইয়াত দক্ষিণ ভাৰতীয় ভাষাটো লিখা আছে, তামিল বা তেলেগু হ'ব চাগে, ভালকৈ মই নাজানো। আৰু ইয়াত এইবোৰ এণ্ট্ৰেঞ্চ হয়, এইটো 6th গ্ৰেড এণ্ট্ৰেঞ্চ। আৰু এইফালে আছে স্কুলৰ মেইন এণ্ট্ৰেঞ্চ। এইটো হ'ল নামটো স্কুলখনৰ, হোমছ জুনিয়ৰ হাই স্কুল। আৰু এইফালে আছে এইটো মেইন এণ্ট্ৰেঞ্চ। এই গোটেইকেইটা হৈছে স্কুলৰ বিল্ডিং। এই বিল্ডিংটো হৈছে আৰ্লি লাৰ্ণিং চেণ্টাৰ। আৰু এই বিল্ডিংটো 3 বছৰ বয়সৰ পৰা এলিমেণ্টেৰী স্কুল যোৱালৈকে তাৰ মাজৰ বয়সৰ শিশুসকলৰ কাৰণে। আৰু এইটো স্কুলৰ কম্পাউণ্ডটো, এইখিনি জেগা পাৰ্কিং এৰিয়া। বাছ বা কাৰ পাৰ্কিং কৰিবলৈ এইখিনি ঠাই ব্যৱহাৰ কৰা হয়। আৰু স্কুলৰ বিপৰীত ছাইডে এইবোৰ হৈছে ৰেচিডেঞ্চিয়েল এৰিয়া। এই সকলোবোৰ, এই গোটেই বিল্ডিংবোৰ হৈছে ক্লাছৰুম। আৰু অলপ দূৰত এখন প্লেগ্ৰাউণ্ড আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু এই ঘৰবোৰ হৈছে স্কুলৰ কাষতে। এইবোৰ হ'ল ৰেচিডেঞ্চিয়েল এৰিয়া। এইখিনিতে এজোপা আপেলৰ গছ আছে, মই তাকে দেখুৱাম ৰ'বক। এই গছজোপা আপেলৰ গছ। বহুত আপেল লাগি আছে ইয়াতে। এইটো আপেল। দেখিছেনে ইমানবোৰ আপেল লাগি আছে ইয়াত। এইফালে ইয়াত লাগি আছে। ইয়াৰ চৰকাৰী স্কুল আৰু আমাৰ ভাৰতৰ চৰকাৰী স্কুলৰ মাজত বহুত পাৰ্থক্য আছে। ইয়াৰ চৰকাৰী স্কুলবিলাকত কোনো ফিজ দিব নালাগে। এলিমেণ্টেৰী স্কুলৰ পৰা হাই স্কুললৈকে ইয়াত কোনো ফিজ লোৱা নহয়। আৰু শিক্ষাৰ মানদণ্ড সাধাৰণতে বহুত উন্নত হয় প্ৰাইভেট স্কুলতকৈ। সেইকাৰণে সকলো পেৰেণ্টছে ইয়াত নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলতে পঢ়াবলৈ বিচাৰে। আৰু স্কুলৰ ফাণ্ডবোৰ আমি যে টেক্স পে' কৰোঁ তাৰ পৰা দিয়া হয়। এতিয়া মই ল'ৰাটোক লৈ এখন প্লেগ্ৰাউণ্ডলৈ গৈ আছোঁ। লাহে লাহে যাবা। আৰু এইখন হৈছে প্লেগ্ৰাউণ্ড। ইয়াত সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে
ব্যৱস্থা কৰি থোৱা আছে। আৰু সেইফালে এইটো লেক, সৰু লেক এটা। এই লেকটোৰ চাৰিওফালে এটা ৰাউণ্ড মাৰিলে 20 মিনিটমান লাগে। খোজকাঢ়িবলৈ এটা দীঘল ৰাস্তা আছে ইয়াত। আবেলি সময়ত এনেকৈ বহুত মানুহে খোজকাঢ়িবলৈ আহে। এতিয়া অলপ দেৰি হৈছে কাৰণে মানুহবোৰ ঘৰলৈ উভতি গৈছে চাগে। ৰিবু, তুমি খেলিবানে এতিয়া? আমি এতিয়া ঘৰ পালোহি। আজি মই চৰকাৰী স্কুলৰ বাহিৰৰ বিল্ডিংবোৰ অলপ দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। মোৰ ভিডিঅ'বোৰ চাই থাকিব, আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানখিনিয়ে। লগ পাম মোৰ নেক্সট ব্লগটোত। বাই এভৰিৱান।